হৰি ওম। বন্ধুসকল, আজি মই আপোনালোকক কৈ আছোঁ সুখ আৰু দুখ মানুহৰ জীৱনত কিয় আহে। কিন্তু সুখটো আমাৰ মানুহৰ জীৱনত যেতিয়া আহে তেতিয়া কিন্তু আমি সুখটো অনুভৱ নকৰোঁ, কিন্তু দুখটো এনেকুৱা অনুভৱ কৰোঁ যে আমাৰ চকু পানী ওলাই যায়, আমি কান্দি দিওঁ, আমি অনুভৱ কৰোঁ, বহুত অশান্তি লাগে, বহুত কষ্ট পাওঁ, বহুত যন্ত্ৰণা পাওঁ। কিন্তু সুখৰ সময়ত আমি হাঁহি দিছোঁ, সেইখিনি সময় কিন্তু আমি পাহৰি গৈছোঁ সুখৰ কথাটো। সুখটো যে আমি গভীৰভাৱে অনুভৱ কৰিব লাগে সেইটো কৰা নাই, কিন্তু দুখটো আমি গভীৰভাৱে অনুভৱ কৰোঁ। বাস্তৱিকতে সুখ কি আৰু দুখ কি? আমি যেতিয়া দুখত পৰোঁ তেতিয়া আমি ভগৱানক ওচৰত প্ৰাৰ্থনা কৰোঁ, ভগৱানক বিপদত উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। সকলো সময়তে আমি প্ৰত্যেকেই ঈশ্বৰকতো প্ৰাৰ্থনা কৰোঁৱেই, কিন্তু বিপদৰ সময়ত আমি একান্ত মনে বহুত মনেৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আমাৰ দুখবিলাক দূৰ কৰি দিয়া, আমাৰ দুখখিনি কষ্ট পাই থকাখিনি দূৰ কৰি দিয়া। কিন্তু এটা কথা, যিটো নিয়ম, সেইটো প্ৰকৃতিৰ নিয়ম বুলি কৈছে। নিয়তিটো মানিবই লাগিব। যদি তোমাৰ মৃত্যু হ'ব লগা আছে, তুমি ঈশ্বৰৰ ওচৰত যিমানেই প্ৰাৰ্থনা নকৰা কিয় তোমাৰ মৃত্যু হ'বই, সেইটো মানি ল'ব লাগিব। ঠিক তেনেকৈ যেনেকৈ বিধাতাই লিখি দিছে কপালত, তোমাৰ জন্মৰ পৰা মৃত্যুলৈকে সম্পূৰ্ণ তুমি কি কৰিবা, কি নকৰিবা, কোনটি সময়ত কি কৰিবা, কোনটি সময়ত ক'ত যাবা, গোটেইখিনি লিখা আছে, বিধাতাই লিখি দিছে কপালত। সেইখিনি আমি ইয়াতে কি কৰি আছো, সেই বিধাতাৰ লিখি দিয়া কৰ্মখিনি আমি এই দুনিয়াত কৰি আছো। কোনোবাই চুৰ হৈ আহিছে, সি চুৰৰ কৰ্ম কৰি আছে, কোনোবাই ডাকাইত হৈ আহিছে, ডাকাইতৰ কৰ্ম কৰি আছে, কিন্তু কোনোবাই ভাল হৈ আছে, সাধু হৈ আছে, সাধুৰ কৰ্ম কৰি আছে। বিধাতাৰ যিটো নিয়তি, বিধাতাই যিটো লিখি পঠাইছে সেইটোৱে কৰি আছে। কিন্তু আমি নিজক নিজে ভাবোঁ যে এইবিলাক হ'ল আমাৰ কৰ্মফল, আমি বেয়া কাম কৰাৰ কাৰণে বেয়া ফল পাইছোঁ, ভাল কাম কৰাৰ কাৰণে ভাল ফল পাইছোঁ। এইটো কথা হয়, বেয়া কৰ্মৰ বেয়া ফল, ভাল কৰ্মৰ ভাল ফল। কিন্তু আমি যদি ঈশ্বৰৰ ওচৰত যাওঁ, আমাৰ যিটো দোষ, আমাৰ যিটো পাপ বা পুণ্য, এইটো পাপখিনি কমি যায়, পুণ্যটো বাঢ়ি যায়, অৰ্থাৎ ঈশ্বৰৰ নাম সকলোতকৈ শ্ৰেষ্ঠ হ'ল নাম বুলি কৈছে। ধৰ্মৰ কৰ্মই হ'ল নাম, নামতে ধৰ্ম আছে, কৰ্মও আছে। ঈশ্বৰৰ নাম শব্দৰ অৰ্থটো ইমান ডাঙৰ যে ইয়াক প্ৰকাশ কৰিব পৰা নাযায় সকলো মানুহৰ আগত। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে দুখ পাই আছে বা কষ্ট পাই আছে, তেতিয়াহ'লে আপোনালোকে একো দুখক দুখ বুলি নাভাবিব, কাৰণ আপোনাৰ লিখন, আপোনাৰ কপালত আছে সেইখিনি ভোগ কৰিব লগা। হয়তো আপোনাৰ আগৰ জন্মৰ কৰ্মফল হ'ব পাৰে, বা এই জন্মৰো কৰ্মফল হ'ব পাৰে আপোনাৰ। হয়তো আপুনি কাৰোবাক বহুত দুখ দিছে, যিটো আপুনি অনুভৱ কৰা নাছিলে, কিন্তু সেই দুখটো আপুনি আজি পালে। প্ৰত্যেক মানুহে সুখ আৰু দুখ এই দুটা বস্তু লগত থাকেই। যিমান ধনী হ'লেও সুখ থাকিব আৰু দুখো থাকিব, যিমান গৰীব হ'লেও সুখো থাকিব, দুখো থাকিব। কোনোবাই টকাৰ কাৰণে কান্দি আছে আৰু কোনোবাই
টকা আছে কিন্তু সুখ নাই, অশান্তি আছে, কিবা এটা আছে যিটো হয়তো তেওঁ স্বীকাৰ কৰিছে যে হয় মোৰ টকা আছে কিন্তু মোৰ সুখ নাই। কিন্তু সেই কথাটো আমি ঈশ্বৰকে গালি দিয়ে, কিছুমানেতো ঈশ্বৰক গালি দিয়ে, এই এনেকুৱা ঈশ্বৰ, বেয়া বেয়া ভাষাৰেও গালি দিয়ে কিছুমানে ঈশ্বৰক। খঙত, যেতিয়া দুখত পৰে, যেতিয়া অভাৱ হয়, যেতিয়া কষ্ট পায় বহুত, ঈশ্বৰক নাই বুলি কয়। কিন্তু এইটো ভুল। ঈশ্বৰ আছে আৰু থাকিব, আৰু সৰ্বশক্তিমান ঈশ্বৰ এক, সেইজনৰেই সৃষ্টি এইবিলাক। খালি আমি জীৱাত্মা, এই দুনিয়াত আমি জন্মগ্ৰহণ কৰিছোঁ এটা জীৱ হিচাপত। আমি এই দুনিয়াৰ পৰাই এই দেহাটো লৈছোঁ, এই প্ৰকৃতিৰ পৰাই আমাৰ এই দেহাটো গঠন হৈছে, আৰু এই দেহাটো প্ৰকৃতিতে আমি এৰি থৈ যাব লাগিব। খালি জীৱাত্মাটো ওলাই যাব, আৰু এই জীৱাত্মাটো পৰমাত্মাৰ লগত বিলীন কৰাৰ কাৰণে আমি সুখ আৰু দুখ এইটো ভাবিব নালাগিব। সুখো থাকিব, দুখো থাকিব। তুমি যিখিনি ইমান দুখ পাইছা তাত কৰি সুখো পাইছা, কিন্তু অনুভৱ কৰিব পৰা নাই, কাৰণ তুমি ঈশ্বৰৰ ওচৰত যোৱা নাই, ঈশ্বৰক একান্ত মানে ভক্তি কৰা নাই, ঈশ্বৰক দৃঢ়তাৰে লোৱা নাই। সেইকাৰণে কৈছোঁ, আপোনালোকে যিমানেই দুখ নহওক কিয় ঈশ্বৰৰ ওচৰত শৰণাপন্ন হোৱা, চব ঠিক হৈ যাব। যেনেকৈ জয়ধ্বজ, তাৰ কপালত আছিলে মাতৃহৰণ, তথাপিতো জয়ধ্বজে কি কৰিলে? মুক্তি লাভ কৰিলে। তেনেকৈ হিৰণ্যকশিপুৰ, তাহাঁতেও জয় আৰু বিজয়হে আছিলে, তেওঁলোকেও ঈশ্বৰৰ হাতত মৃত্যু গ্ৰহণ কৰিম বুলি কৈ আহিছিলে, প্ৰাৰ্থনা কৰিছিলে, ঈশ্বৰ তোমাৰ হাততে আমি মৃত্যু বৰণ কৰিম। সেইকাৰণে জয় আৰু বিজয়ও ঈশ্বৰৰ হাতত মৃত্যু বৰণ কৰি মুক্তি লাভ কৰিলে। এইটোৱে হ'ল সংসাৰৰ নিয়ম। আমি ঈশ্বৰৰ ওচৰত কেনেকৈ যাব পাৰোঁ, সেইটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য হ'ব লাগে। সুখ আৰু দুখ থাকিব এই জীৱনত, কিন্তু দুখখিনি দূৰ কৰাৰ কাৰণে ঈশ্বৰৰ ওচৰত যাব লাগিব। সুখখিনি পালেই যে আপোনালোকে ঈশ্বৰক পাহৰি যায় সেইটো নহ'ব। সকলো সময়তে স্থিৰতাটো লাগিব, সমান নিৰ্গুণ স্তৰত যাব লাগিব। বন্ধুসকল, ক'ব লগাটো বহুত আছে কথা, কিন্তু সময়ৰ অভাৱ। যদি ভাল লাগে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক আশীৰ্বাদত নিশ্চয় আৰু নতুন নতুন ভিডিঅ' বনাব পাৰিম, এই বুলি আশা ৰাখিলোঁ। ধন্যবাদ।